ছাত্ৰসকল গুড ইভিনিং স্যার গুড ইভিনিং স্যার বাৰু তোমালোক আহিলানে বাটত কৰোণা চৰোণা পোৱা নাইতো নাই নাই স্যার আমি পুরা পিনি আইছো আমাক করোনা শোনা একো পোৱা নাই আমাক করোনায় ভয় কৰে স্যার আচ্ছা চিপ্ৰাং তই কচোন বাৰু হোৱাট ইজ কৰোণা স্যার করোনা ইজ এ লকডাউন ভাইরাস স্যার এক্সপ্লেইন কৰাচোন স্যার চাও আমার চাৰিওকাষে 2,12,12,42 ভাইরাস ঘূৰি আছে সিহঁতে স্যার এবাৰ লকডাউন দিব পৰা নাই কিন্তু এই করোনা ভাইরাসটো আহি গোটেই বিশ্বতে লকডাউন দি দিলে স্যার স্যার করোনা ইজ এ লকডাউন ভাইরাস স্যার ভেৰি গুড তই আজি বৰ ধুনীয়া এক্সপ্লেইন কৰিলি বাৰু পনীয়া তই আজি অসমীয়া কবিতা এটা আবৃত্তি কৰচোন হ'ব স্যার তেতিয়াহ'লে শুনক কালৰুকাল মহাকাল করোনা ছিঙিলে দুখীয়াৰ চা দোকানত লাগিল জুই দুখীয়া মৰিল হুই মিঠাতেলত লাগিল দুখ আমি পাওঁ কেইশ নাই ঘূৰণ নাই ফুৰণ নাই হৰণ অকল বিয়োগ আৰু বিয়োগ মানুহৰ জীৱন সেয়েহে কালৰুকাল মহাকাল করোনা ছিঙিলে দুখীয়াৰ চা বাবা কি যে অদ্ভুত ল'ৰা তই দেখোন জুই সেয়ে জ্বলি জ্বলি ছাই হৈ গৈছ মই জুই নহয় স্যার মই জ্বলি চাইও হোৱা নাই বাৰু চিপ্ৰাং তই কচোন বাৰু পৃথিৱীখন কিয় ঘূৰ স্যার ঐ দিলবৰ চিন্তে তই হাঁহি আছ যে তই ক মূৰ্খ ছাৰ কি তই কাক মূৰ্খ কলি নাই ছাৰ আপুনিয়ে ক'বলৈ কৈছিলে তোৰ মাৰে মূৰ্খ তোৰ বাপেৰে মূৰ্খ তই ক্লাছ কৰিব আহিছ মূৰ্খ চিপ্ৰাং তই ক একো ইউজ নকৰাকে মানুহে উৰিব পাৰিবনে স্যার নিশ্চয় পাৰিব আচ্ছা কেনেকৈ এনালাইচিছ কৰি দেখুৱাচোন স্যার পৃথিৱীৰ কোনো এখন ঠাইৰ মধ্যাকৰ্ষণ শক্তিটো যদি আমি অঁতৰাব পাৰোঁ তেতিয়াহ'লে আমি স্যার উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ শক্তি মানে হাতৰ এটা আঙুলিৰে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি অঁতৰাই 1 ছেকেণ্ডত দূৰ দূৰণিলৈ স্যার উৰি গুচি যায় আৰু স্যার হলিউড চিনেমাৰ আপুনি থৰক দেখিছেনে স্যার থৰে নিজৰ হাতৰ হাতুৰিৰে মধ্যাকৰ্ষণ অঁতৰাই এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈ 1 ছেকেণ্ডত পাই যায় স্যার গুড আই লাইক ইউ আৰ এ জিনিয়াছ মাই বয় বাৰু যাই কি নহওক ভগৱানে আমাক দুটা আলমাৰি দিয়াৰ কাৰণে বহুত ধন্যবাদ দিছোঁ তেওঁক এতিয়া আমি জাষ্ট গৰু মুখুৰাটো ওলমাই থাকিলে আমি কৰোণাৰ পৰা বাচি থাকিব পাৰিম